এইখিনি আছে মানিমুনি আৰু আজি মানিমুনিৰে ভাত খোৱা হ'ব আৰু মানিমুনি মইনো কেনেকৈ বনালোঁ আপোনালোকক দেখাম বুলি ভাবিলোঁ আৰু এইখিনি হৈছে মানিমুনি আৰু এইখন হৈছে পতা এইখনতে এতিয়া মানিমুনি পিচি পেলাই আপোনালোকক দেখাম মই কেনেদৰে বনাওঁ আৰু ভিডিঅ'টো চাই যাব যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আজিকালি এনেকৈ পতাত পিছা পদ্ধতিটো নাইকিয়াই হৈছে সকলোৱে ঘৰে ঘৰে মিক্সি আমাৰো আছে বাৰু কিন্তু তথাপিও মিক্সিত পিছা নাই আজি পতাতে পিছোঁ বুলি ভাবিছোঁ আৰু বহুতে হয়তো পতা চিনিয়ে নাপাব চাগে কেইদিনমানৰ পাছত এনেদৰে মই পিচি ল'ম এয়া মোৰ মানিমুনি পিচি হৈ গ'ল এয়া মানিমুনি আমাৰ 3টা মানুহৰ কাৰণে হৈ যাব আৰু এইফালে এয়া মাছ এখন ইয়াৰ লগতে আজি বনাম মানিমুনি চাই যাব আপোনালোকে এইফালে কেৰাহী গৰম কৰিছোঁ আৰু মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম মই ধুনীয়াকৈ এতিয়া তেল গৰম হৈ গ'ল মাছকেইডোখৰ ফ্ৰাই কৰি ল'ম এয়া মোৰ মাছকেইডোখৰ ভাজি হৈ গ'ল আৰু ইয়াত বহুত বৰষুণ পৰিছে আপোনালোকৰ সেইফালে পৰিছেনে বৰষুণ জনাবচোন যোনসকলে মোৰ ভিডিঅ' চাই আছে মাছ ভজা কেৰাহীটোতে মই তেল অলপ দি পেলাই আৰু তেলখিনি গৰম হ'ব দিলোঁ আৰু ইয়াত নহৰু আৰু শুকান জলকীয়া দি দিছোঁ কাৰণ মই এনেও যিবোৰ বনাওঁ অলপ চিম্পুলকৈ বনাওঁ ইয়াত নহৰুখিনি গৰম হৈ যোৱাত এতিয়া এইখিনি নহৰুখিনি অলপ ভাজা হোৱাৰ পিছতে মই যিখিনি পিচি থৈছিলোঁ মানিমুনি পেষ্ট আৰু ইয়াতে আলু এটা দি দিছোঁ এনেদৰে এয়া অকণমান ভাজি লোৱাৰ পাছত ইয়াত দি দিম এতিয়া হালধি আৰু এইফালে দিম নিমখ সোৱাদ অনুযায়ী এনেদৰে অলপ টাইম লৰাই পেলাই ইয়াত মই দি দিম পানী কাৰণ মানিমুনি জোল বনাম যিহেতু এইফালে মানিমুনিখিনিত মই পানী দি দিলোঁ আৰু এটা ইয়াত বস্তু দিম মই আপোনালোকক দেখাই আছোঁ কি বস্তু দিম বাৰু চাই যাওক এয়া পানীখিনি অকণ আখালি ল'লোঁ চৰিয়াটো যিটোত মই মানিমুনি পেষ্ট থৈছিলোঁ আৰু এইফালে হৈছে এয়া পিঠাগুড়ি অকণমান এইখিনি পিঠাগুড়িখিনি গোটাই হৈ আছে চলা নাই ভাজা যেনেকৈ আছে তেনেকৈ আছে আৰু এয়া অলপ দি দিম ইয়াত গোটা হৈ থাকিলেও চিন্তা নাই কাৰণ পানী দি দিলে গুলিয়ে যাব আৰু এইখিনি মই ধুনীয়াকৈ চামুচ এখনেৰে গুলি ল'ম আৰু এইফালে এয়া পিঠাগুড়িকণ যিকণ গুলি লৈছিলোঁ আৰু এইখিনি এতিয়া মই দি দিম এইফালে এয়া মানিমুনি তৰকাৰী উতলি আছে আৰু ইয়াতে মই এই পিঠাগুড়িকণ দি দিম পিঠাগুড়ি যিটো গুলি লৈছিলোঁ ইয়াতে দি এতিয়া অলপ সময় উতলিব দিম আৰু এইফালে তৰকাৰী মোৰ উতলি আছে ইয়াতে এতিয়া মই দি দিম অকণমান জালুকৰ গুড়া বেছিকৈ নাই দিয়া অলপ দিছোঁ আপোনালোকৰ কিমান জ্বলা খায় সিমান অনুসাৰে দি ল'ব পাৰিব আৰু ইয়াতে এতিয়া দি দিম মাছখিনি পিছোঁ পূৰা একদম ধোঁৱা হৈ গৈছে কাৰণ চৌকাত বনাই আছোঁ মই এইফালে মোৰ এয়া মাছৰ তৰকাৰী হৈ গ'ল ৰেডি আমাৰ আৰু আপোনালোকক দেখাই আছোঁ আজি আমাৰ ভাতৰ থালিখন এয়া চব কেঁচা জলকীয়া দুটাও দি দিছিলোঁ এনেদৰে বনালোঁ চিম্পুলকৈ আৰু আপোনালোকেও এনেদৰে বনাই খাব তেতিয়া একো অপকাৰ নকৰে আচলতে পেটৰ এয়া ৰাতিৰ সাজ ৰেডি এয়া হৈছে মানিমুনি আলু মাছৰ জোল তাৰপিছতে এয়া হৈছে ফ্ৰেঞ্চবিন ভাজি আৰু এয়া তিতা ভাজি ভাতৰ লগত আৰু এয়া হৈছে জলফাই আচাৰ এয়া ভাত আৰু আজি ৰাতি সাজ আমাৰ এনেকৈ আৰু কেনেকুৱা পালে ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাই দিব